আজি ৰাতি শিলা বৰষিলে নুশুনি প্ৰজাৰ পালি প্ৰহৰীয়া সবে নিদ্ৰা গইলা উপজিলা জগন্নাথ ধৰাতল বল বহিতে ভাৰ নপাৰি ধেনু ৰূপ ধৰি ব্ৰহ্মাত শৰণ লৈলা দুখেব সুন্দৰী ব্ৰহ্মাক আচাসি হৰি বোলে হাঁহি হৰিবু ভূমিৰ ভাৰ মোৰ মহাভক্ত বসুদেৱৰ ঘৰে ভয়াময় অৱতাৰ বৈকুণ্ঠৰে পৰা গোসাঁই নামি আহি কুধৰ্মা সভাতে দেৱতা সকলে গলে আগে বঢ়াই বসুদেৱ গৃহলৈ কংসৰ কাৰাগাৰ কলিনী দৈৱকীয়া শংখ চক্ৰ গদা পদ্ম হাতে ধৰি দেখা দিলা যদুৰায় ভাদ্ৰ মাসৰে কৃষ্ণ অষ্টমীতে মংগলবাৰৰ দিনা ৰাতি ৰোহিণী নক্ষত্ৰ গোসাঁয়ো খজিলে জ্বলিলে সহস্ৰ বাতি আজি ৰাতি শিলা বৰষিলে নুশুনি প্ৰজাৰ পালি প্ৰহৰীয়া সবে নিদ্ৰা গইলা উপজিলা জগন্নাথ উপজিলা জগন্নাথ কিয় নুপুজিলা কৃষ্ণয়ে দেখিলে কংসই মাৰে হাই হৰি হৰি হাই মোৰ হৰি ঐ লুকুৱাই থকাৰ ঘৰে
উপজীৱৰ কেৱে নাজানিলে বসুদেৱ দৈৱকীত পৰে কংসৰ ভয়তে লুকুৱাই থলেগৈ নন্দ যশোদাৰ ঘৰে উপায় উপজীৱৰ কেৱে নাজানিলে বসুদেৱ দৈৱকীত পৰে কংসৰ ভয়তে লুকুৱাই থলেগৈ নন্দ যশোদাৰ ঘৰে ঘোৰ অন্ধকাৰে হৰি নাৰায়ণ স্বামী অকল সৰে হৰি নাৰায়ণ কুলাতে কচি কুমাৰহে এনে ফুটুকাৰে হৰি নাৰায়ণ যমুনা বাঢ়িছে হৰি নাৰায়ণ হৈবা পুনমতে পাৰহে উপায় উপজীৱৰ কেৱে নাজানিলে বসুদেৱ দৈৱকীত পৰে কংসৰ ভয়তে লুকুৱাই থলেগৈ নন্দ যশোদাৰ ঘৰে নন্দৰ ভৱনে হৰি নাৰায়ণ প্ৰভু নাৰায়ণ হৰি নাৰায়ণ শিশুৰূপী বনমালী